हेलो एवरीवन आशा কৰিছোঁ সকলে ভালে আছে মই বৰ্তমান ভালে নাই কাৰণ মই যোৱাকালি মই আগৰ ইউটিউব চেনেলটো হেৰালোঁ কিছুমান মানুহৰ কথা শুনি মই নাম নকওঁ নাম ক'লে বেয়া পাব পাৰে আৰু এই ইউটিউব চেনেলটোক লৈ মোক বহুতে বহুত ঠাট্টাও কৰিছিলে নাজানো কি বেয়া পায় মানে মোৰ ইউটিউব চেনেলটোক লৈ মইতো কাৰো বেয়াও কৰা নাই আজিলৈ বা কথা ভবাও নাই কি জানো মোক বেয়া পালে ইউটিউব চেনেলটোক লৈ আৰু কিছুমান মানুহে কিছুমান কথা কয় মানে আমাক হেনো পইচাই নোখোলে মা দেউতা জব কৰে কাৰণে মা দেউতাহঁতে কিবা কিবি কৰে কাৰণে আৰু মই টিউশ্যন কৰোঁ লগতে কেকৰ অৰ্ডাৰ লওঁ আৰু ইউটিউব চেনেলটো খোলাৰ কাৰণে মানে কয় মানে ইহঁতক পইচাই নোখোলে এইবাৰ ইউটিউবে ফালেদিও সিহঁতে পইচা খাব বিচাৰিছে একচুৱেলি ইউটিউব চেনেলটো মই ভাল পাওঁ কিছুমান বস্তু আপলোড দি কেনে ভাল পাওঁ মানে কি ভাল লাগে আৰু কিবা এটা বহুতে পইচাৰ কাৰণে বুলিও ভাবে মা দেউতাই জব কৰাৰ পিছত বা মই কিবা এটা কৰাৰ পিছত মোক পইচাৰ দৰকাৰো নাই তাৰপিছত এনেই ভাল লাগে চেনেলটো তাৰপিছত আৰু কিছুমান মানুহে কিছুমান বস্তু ইউটিউবৰ কথা লৈ বহুত ঠাট্টা কৰে আৰু কিছুমানে মানে আজি যদি মই ভিডিঅ' এটা আপলোড কৰিছোঁ ছাবস্ক্ৰাইবাৰ বাঢ়িব দূৰৰ কথা পাকেইটো কমি যায় নাজানো কি বেয়া পায় মোক সিহঁতে তোমালোকেও খোলা ইউটিউব মই তোমালোককো ছাবস্ক্ৰাইব কৰি দিম বুলি কৈছিলোঁ কিছুমান মানুহক কৈছিলোঁ আৰু এনেকৈ মোৰ চেনেলটো যাওক মোৰ আপত্তি নাই কিন্তু কিছুমান ভিডিঅ' আছে ন ইম্পৰ্টেণ্ট বস্তু খানা পিনা বনোৱাবিলাকো যাওক মোৰ আপত্তি নাই বা খানাবিলাখিনি চেম বনাব পাৰিম কিন্তু কিছুমান ফুৰিব যোৱা ভ্লগছো আছে নহয় সেইবিলাক যোৱাৰ কাৰণে মোৰ চব চাই বেছি বেয়া লাগিছে আৰু কিছুমান মানুহে মোৰ ইউটিউব চেনেলটো যোৱাক লৈ বহুত হেপ্পী চাগে যিকেইটা মোক আনছাবস্ক্ৰাইব কৰি দি থাকে হওক আৰু ভাল পোৱাকেইটাই মোক এনেও ছাবস্ক্ৰাইব কৰি দিব বেয়া পোৱাকেইটাই দিব বা আনছাবস্ক্ৰাইব কৰি বা ছাবস্ক্ৰাইব কৰি নিদিয়ে আকৌ চেনেলটোতো গুচিয়ে গ'ল এইটো মোৰ নতুন চেনেল আৰু মানে বহুত দুখ লাগিছে মানে যাৰ যোনে হেৰাই ন ইউটিউব চেনেলতে সিহে গম পায় কিমান মনত বেয়া লাগে আৰু এডিট কৰোঁতে মিউজিক দিওঁতে বহুত টাইম গুচি যায় বহুত বেয়া লাগিছে আৰু মানে বহুত মানে কি ক'ম মই ইউটিউব চেনেলটোক লৈ মই কৈছোঁ মানে ইউটিউব চেনেলক লৈ লওঁ কেতিয়াও কাৰো কথা নুশুনিব নিজৰ মনত যিটো আহে মানে কপিৰাইট নহ'লে হ'ল আৰু মোৰ কিছুমান মানুহৰ কথা শুনি কিছুমান ভিডিঅ'ত কপিৰাইটো হ'ল বাৰু কিছুমান মিউজিকৰ কাৰণে বা কিছুমান ভিডিঅ' কৰিছিলোঁ মানে কি মই কাৰোৰ পৰা ডাউনলোড কৰা নাছিলোঁ মই নিজে মানে টিভিত চাৰেগামাৰ ভিডিঅ' কৰিছিলোঁ আৰু সেই চাৰেগামাৰ সেই ভিডিঅ' মানে টিভিত মানে মোবাইল ভিডিঅ' কৰি কিনে আপলোড কৰিছিলোঁ সেইটোতো মোৰ কপিৰাইট হ'ল মোৰ নিজৰ ভিডিঅ'বিলাকত হোৱা নাছিল বাৰু সেইটোও মোক মানে সেইবিলাকো কিছুমান মানুহে কৈছিলে মই এনেকৈও হেৰালোঁ চেনেলটো কপিৰাইট হৈছিলে লগতে কিছুমানে কিবা কৰিও দিছিলে আৰু মোৰ মেইলত নাজানো কাৰ মেইল এটা আহি গ'ল কিছুমান ধৰক মই ফোন কৰে মানে কুৰিয়াৰ বুলিও মই কিছুমান বস্তু কেঞ্চেল কৰিলে কয় নহয় বা অৰ্ডাৰ কৰিলেও কয় বাইদেউ আপোনাৰ তাতে এটা OTP গৈছে দিয়কচোন মই পঢ়ি নচাকৈ মানে OTPটো দি দিলোঁ এনেকৈ কোনোবা হেৰি কি নাম আছিলে ল'ৰাজনৰ কোনোবা আইজুল হক @gmail.com বুলি ল'ৰা এজনৰ মেইল আহি গৈছিলে মোৰ তাতে কিন্তু মই ল'ৰাটোক চিনিয়ে নাপাওঁ সেইটো বাৰু ঠিক কৰি দিলে দাদাই তাৰপিছত আৰু বহুত কিছুমান কথা আছে বেলেগ একো নকওঁ আৰু মনটো বহুত বেয়া লাগি আছে যোৱাকালিৰ পৰা প্লিজ মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে লাইক কৰি দিব লগতে শ্বেয়াৰ কৰিব দিব বহুত বেয়া লাগি আছে যোৱাকালিৰ পৰা মানে কেতিয়াও আকৌ মানে পঢ়ি নোচোৱাকৈ OTP নিদিব লগতে মোৰ দৰে ভুলটো যাতে কোনো নকৰে নাজানো
নুশুন তাৰপিছত আৰু কেতিয়াও কাৰো কথা শুনি যদি ভিডিঅ' আপলোড নিদিব আৰু দিলেও মানে আপুনি পঢ়ি চাব যে এইটো কপিৰাইট হৈছে নেকি যদি কপিৰাইট হৈছে ডিলিট কৰি দিব ভিডিঅ'টো মই মানে নেচালোঁ আৰু তেনেকৈ মোৰ চেনেলটো হেৰাই পেলাব যি নহওক মোৰ বহুত দুখ লাগি আছে আৰু মই এতিয়া নতুন চেনেল খুলিছোঁ প্লিজ চবে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিও দিব বেলেগ নকওঁ দিয়ক আমি